শুনিছানে? সোনকালে ভাত দিয়া, মোৰ বাহিৰত কাম এটা আছে। শুনিছানে? ওলাই আহিব হোৱাই নাই হ'বলা। মানে পালো যে এজনী ঘৈণী। হ'লনে নাই? নাই হোৱা আও তোমাৰ ইমান দেৰিলৈকে ভাত হোৱাই নাই নে? হ'ব দিয়া, মই ওচৰৰ ৰেষ্টুৰেণ্টখনতে খাই ল'ম। 5 মিনিট সময় ৰ'বা নেকি? হে, অত সময় তোমাৰ ভাত নহ'লে এতিয়া 5 মিনিটতে হ'বনে? হে নহয় মানে ময়ো তোমাৰ লগত ৰেষ্টুৰেণ্টলৈকে যাম, কাপোৰযোৰ পিন্ধি লওঁ ৰ'বা। হে ভগৱান, কি যে মাইকী এজনী পালো। ইয়াতকে মোৰ বাহিৰৰ কেইজনীয়ে ভাল। অৰা, তোমাৰ আহিব হোৱাই নাই নে? ইমান উৎপাতকে ওলালো, কাপোৰযোৰ পিন্ধা ভালেই নহ'ল হ'বলা। ব'লা ব'লা। ইছ ৰাম, থোৱা তোমাৰ সেই কাপোৰযোৰ কোনেও চাই নাথাকে। ব'লা সোনকালে। পেটটোৱে এতিয়াহে শান্তি পাইছে পাই। ব'লা ব'লা। শুনাচোন, তুমি গৈ থাকা নহ'লে, মোৰ গোটৰ কাম অলপ আছে। হ'ব দিয়া, তুমি যোৱা। চবেই চহী কৰিলেনে বাৰু? মই নাই কৰা দিয়ক বৌ। এইখন লওক। আহিলা? আহিলো বাইদেউ, অলপ দেৰিয়ে হ'ল। কিবা খেলি মেলি যে লাগি আছে। চাওঁ কিনো খেলি মেলি হৈ আছে বহীখন। হেই, ময়ে পৰা নাই, তুমিহে পাৰিবা একেবাৰে। চাওঁ দিয়কচোন বহীখন কিনো ভুল হৈ আছে চাওঁ। আপুনি বাৰু সি মাহত সুদৰ পইচাটো দিয়া নাছিলে নেকি? কিয় নাই দিয়া, কিবা 10 মান মই দি থৈ গৈছো। নাই দিয়া আপুনি দিয়া নাছিলে নেকি? কিয়, সি নামৰ কিবা হাতত দি থৈ যোৱা নাছিলে নেকি? কেতিয়া দিছিলে? মোৰচোন মনতে নাই। দিছিলে, আপুনি নিলিখিলে নেকি? নাই দিয়া, আপুনি ক'লেই হ'ব নেকি? নাই দিয়া। ৰখ, সিৰা যে তুমি কিবা লিখি আছিলা, মই তোমাক দি থৈ গৈছো। তোমাক মই 150 টকা দিছো, তুমি মোক 30 টকা ঘূৰাই দিছা আকৌ। হয় দিয়ক বৌ। হয়, আপুনি যে কিবা লিখি আছিলে তেতিয়া আপোনাক 150 টকা দিছিলে। হয়, আপুনি 30 টকা এটা ঘূৰাই দিছিল তেতিয়া। কৈ যোৱাই দিছো বুলি তুমি নিলিখিলা, পাহৰিলা? হয় দিয়ক। ময়ো পাহৰিলো চাগে, লিখি দিয়াচোন। সিদিনা যে আপোনালোকে 10,000 টকীয়া ফৰ্মবিলাক নিছিলে, ফিল আপ কৰিলেনে বাৰু আপোনালোকে? নাই কৰা, পৰাই নাইচোন কৰিব। মই কৰিলো নহয়, মোৰ হাজবেণ্ডেই কৰি দিলে। সেইখন দিবচোন, আমি চবেই কৰিব পাৰিম। হ'ব দিয়ক, মই এতিয়া যাওঁ, ঘৰত গৰুকেইটা বান্ধিবলৈ আছে। হ'ব দিয়ক, যাওক। মিটিঙো শেষেই হ'ল আৰু আমিও যাওঁ ব'লা। আমিও যাওঁৱে আৰু ব'লক।